সম্বৰ্ধনা জনাই লম ছাৰক। পাহান তিৰ্কি অখিলেশ খুজুৰ, ভনিতা ৰামচিয়াৰী, ৰত্না লাহাৰী, কণমণি লাহাৰী, সংগীতা লাহাৰী, ৰুক্মিণী ৰামচিয়াৰী, নিজৰা দৈমাৰী, চানু ব্ৰহ্ম, এতিয়া মই এটা এটা ডিষ্ট্ৰিক্ট দি মাতিবলৈ লৈছো। এতিয়া মই ডিষ্ট্ৰিক্টৰ নামটো একবাৰ গাই দিয়াৰ পিছত আপোনালোকে জাগাতে থিয় হৈ থাকক। জাগাতে থিয় হৈ থাকিবলৈ মই অনুৰোধ জনাইছো। প্ৰথমতে আছে বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্রিক্ট জায়গাতে থিয় হয়ে থাকিব গাঁৱলী জায়গায় আপনি গসংনাनै থানে খলে গাই বাক্সা ডিস্ট্রিক্ট কেইবছৰমান আগলৈকে মই দেখিছিলোঁ যুৱ যুৱতীসকলে পলিটিক্সৰ প্ৰতি কোনো আকৃষ্ট বা এট্ৰেকশ্যন মই দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু লাহে লাহেকৈ এতিয়া দেখিছোঁ বহুতখিনি যুৱ যুৱতীসকলে ইউথসকলে পলিটিক্সত জইন কৰিবলৈ লাইন লাগিছে। প্ৰায় যোৱা তিনিটা মাহত বহুত হাজাৰ হাজাৰ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী সকলে আহি পেলাই দলত যোগদান কৰিছে। আৰু মই তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ যে তোমালোকে কি কৰিব পাৰ্টিত আহিছা বা কি কৰিব বিচাৰিছা। তেখেতসকলে কৈছে যে আমিও ভাল কাম কৰিব বিচাৰোঁ। BTCত শান্তি আহিছে, এই শান্তিটো চিৰদিন থকাটো আমি বিচাৰোঁ আৰু সমাজৰ আপোনালোকৰ লগত মিলি পেলাই ভাল কাম কৰিব বিচাৰোঁ। গতিকে আজি মই এইকাৰণে ভাবিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যুৱ যুৱতীৰ কাৰণে বহুত কথা চিন্তা কৰিছে। তেখেতে যিটো বিশেষকৈ ছোৱালীসকলৰ কাৰণে বেটি বাচাও বেটি পঢ়াও এটা আঁচনি তেখেতে লৈছে। ইয়াৰ লগতে বিভিন্ন আঁচনি যুৱকসকলৰ কাৰণে লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুৱ যুৱতীৰ কাৰণে বহুত আঁচনি লৈছে। আৰু BTRত আমিও সুপাৰ 50 কৰিছোঁ। যিসকলে পঢ়ি আছে তেখেতসকলক যাতে চিভিল ছাৰ্ভেণ্ট হ'ব পাৰে, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আমি এইসকলক স্পৰ্টছৰ ক্ষেত্ৰত বহুতখিনি এনকাৰেজ কৰি আছোঁ, কালচাৰত এনকাৰেজ কৰি আছোঁ আৰু পঢ়া পাতি বিভিন্ন দিশত বহুত আমি হেল্প কৰি আছোঁ। এটা এনভাইৰনমেণ্ট এটা হৈ গৈছে যে আজিৰ পলিটিক্সত যুৱ যুৱতীসকলে আহিলে আগৰ নিচিনাকৈ কিবা এটা বেয়া তেনেকুৱা এটা চিন্তা তেখেতসকলে পোৱা নাই। আগতে বহুত পলিটিকেল লিডাৰবিলাকে মদ ভাং খাই বিভিন্ন পৰিৱেশবিলাক অলপ বেয়া কৰি দিছিলে, কিন্তু আজিৰ পলিটিক্সটো খুব এটা ভাল পলিটিক্স অসমত আৰম্ভ হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন যিটো পলিটিকেল কালচাৰ আনিছে, কাম কৰাৰ কালচাৰ, উন্নয়নৰ কালচাৰ, সমাজ সংস্কাৰৰ কালচাৰ, সমাজত এটা সুস্থিৰতা অনাৰ কালচাৰ, ইয়াত সকলো এট্ৰাক্ট হৈছে। কাৰণ সকলো বিচাৰে নিজৰ ঘৰখন নিজৰ গাঁওখন ভাল হ'ব লাগে, এইটো চবেই বিচাৰে। তো সেইকাৰণে আজি BTR অঞ্চলতো চবে বিচাৰিছে যে আগৰ যিটো বেয়া দিনবিলাক যিহেতু গুচি গ'ল, অনাগত দিনটো আমি সকলো মিলি পেলাই ভাল কৰিব লাগে। এইকাৰণে হ'ব পাৰে যুৱ যুৱতীসকল আহিছে, মই অহাটো ভাল পাইছোঁ। অনাগত দিনত আমি সেই যুৱ যুৱতীসকলক লৈ পেলাই আমাৰ অঞ্চলত ৰাজনীতি মানে সমাজখন আগুৱাই লৈ যাব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ লগতে আৰু তেখেতসকলক লৈ পেলাই আমাৰ বিভিন্ন যিবিলাক ইছ্যুজ আছে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ, ক্লাইমেট চেঞ্জৰ ওপৰত কাম কৰিবলৈ, এনভাইৰনমেণ্টৰ ওপৰত কাম কৰিবলৈ,
ড্ৰাগছৰ এগেইনষ্টত কাম কৰিবলৈ বিভিন্ন প্ৰডাক্টিভ কামত কাম কৰিবলৈ তেনেকুৱা বহুত কাম আছে আমাৰ এই কামবিলাকত সেই যুৱ যুৱতীসকলক আমি এংগেজ কৰিম আৰু একেলগে এটা সুন্দৰ বিটিআৰ দিয়াৰ কাৰণে আমি আগবাঢ়ি যাম ডাঙৰীয়াৰ আপছ এণ্ড ডাউন দেখা পাইছোঁ যে এটা হাইকোৰ্টত কিবা এটা অৰ্ডাৰ ওলাল আৰু যোৱাকালি কিবা এটা শুনিলোঁ তেনেকুৱা শুনি আছোঁ গতিকে এই গোটেই মেটাৰটো হাইকোৰ্টৰ ওপৰত আমি ক'ব পৰা একো নাই তেখেতৰ ওপৰত তেখেতক ব্যক্তিগতভাৱে মই ভাল পাওঁ তেখেতক মই এটা ৰেচপেক্ট কৰোঁ 2 টাইমছ আমাৰ অঞ্চলৰ পৰা তেখেতে ভাৰতৰ সাংসদত তেখেতে সাংসদ হৈ গ'ল গতিকে তেখেতক মই ইণ্ডিভিজুৱেলি তেখেতক মই ৰেচপেক্ট কৰোঁ কিন্তু বাকী তেখেতৰ পলিটিকেল ফিউচাৰ বা পলিটিক্সটো আজি কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছে কোৰ্টেহে এইটো কৰি আছে আৰু তেখেতে নিজে গম পায় যে কোনফালে এইটো যাব নাযায় গতিকে এইটো কোৰ্ট আৰু তেখেতৰ ওপৰত এই বিষয়টো হৈ আছে চন্দন ব্ৰহ্ম জইন কৰিব নেকি আলোচনা চলি আছে আমি আমাৰ চেণ্ট্ৰেল টিমৰ কোৰ টিমৰ মাজত আৰু আলোচনা কৰিম অতি শীঘ্ৰে আলোচনা কৰি পেলাই আমি এইটো আপোনালোকক জনাম এতিয়ালৈকে কৰা নাই কৰিলেতো আমি আলোচনা কৰিম তেখেতৰ লগত যদি আলোচনা কৰিব বিচাৰে কৰিম আলোচনা गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा एन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों बेफोरनो जाबाय हेलमेट फ्रि 5 लिटार पेट्रल फ्रि केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन आरोबाव लोगोसे मोनसे गोजोनथाव खौरां 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफा एसर गिफ्ट्स हरनाय जागोन फुंखा एन्टारप्राइज बाजाज श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन